নমস্কাৰ মই উৎপল এই দৃশ্য কেইটালৈ মন কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈতে বাবা সদগুৰু আৰু ৰবিশংকৰ প্ৰসাদ এয়া বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ কাজিৰঙাৰ দৃশ্য কাজিৰঙাত তিনিদিনীয়াকৈ অসম চৰকাৰে অনুষ্ঠিত কৰিছিল চিন্তন বৈঠক আৰু এই বৈঠকৰে অতিথি আছিল এই দুগৰাকী বিশিষ্ট ব্যক্তি বিদ্যুতৰ বিল হ্ৰাস কৰিবলৈ ফেন অফ কৰি গছৰ তলত বহাৰ পৰামৰ্শ দিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰিবৰ বাবে মানুহক আহাৰ কমকৈ খাবলৈ পৰামৰ্শ দিছে বিজেপিৰ সভাপতি ভৱেশ কলিতাই কিন্তু এই অযুক্তিকৰ কাণ্ডজ্ঞানহীন কথা কোৱা এই চৰকাৰৰ দিনত কেৱল কাজিৰঙাৰ বৈঠকৰ নামত কিমান টকা খৰচ হ'ল আৰু কেবিনেট বৈঠক পাতি কিমান টকাৰ খাদ্য খালে এই চৰকাৰৰ মন্ত্ৰী বিষয়াই চাওক দি ক্ৰছকাৰেণ্ট এইখন ছাত্ৰমুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেৱব্ৰত শইকীয়াই কৰা এক আৰটিআই উত্তৰ কাজিৰঙাত অসম চৰকাৰৰ চিন্তন বৈঠক সন্দৰ্ভত দেৱব্ৰত শইকীয়াই গোলাঘাট জিলা উপায়ুক্তৰ কাৰ্যালয়ক সুধিছিল যে অসম চৰকাৰে 24 ছেপ্টেম্বৰৰ পৰা 26 ছেপ্টেম্বৰ 2022 তাৰিখলৈ তিনিদিনীয়াকৈ কাজিৰঙাত অনুষ্ঠিত কৰা চিন্তন বৈঠকত সৰ্বমুঠ কিমান ধন ব্যয় কৰিলে দেৱব্ৰত শইকীয়াই আৰু সুধিছিল যে উক্ত চিন্তন বৈঠকত মন্ত্ৰী বিধায়ক অতিথি বিষয়া আৰক্ষী জোৱান আৰু অন্যান্য সকলৰ থকা হোটেলৰ ৰুমৰ ভাড়া আৰু খোৱাৰ বাবদ কিমান ধন খৰচ হ'ল গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ এই প্ৰশ্ন দুটাৰ উত্তৰ এনে ধৰণৰ সৰ্বমুঠ ব্যয় এই কাৰ্যালয়ত উপলব্ধ নহয় এই কাৰ্যালয়ত থকা তথ্য অনুসৰি ব্যয় 1,72,834 টকা দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ সৰ্বমুঠ ব্যয় এই কাৰ্যালয়ত উপলব্ধ নহয় এই কাৰ্যালয়ত থকা তথ্য অনুসৰি ব্যয় 1,69,16,644 টকা অৰ্থাৎ কিবা এটা নাম চিন্তন শিবিৰ এনে এটা শিবিৰ বা বৈঠক অনুষ্ঠিত কৰি অসম চৰকাৰে খৰচ কৰিলে ৰাজকোষৰ 1,85,72,000 টকা আৰু শুনক বিশ্বজিৎ দৈমাৰী আৰু ভৱেশ কলিতা ডাঙৰীয়া এই চিন্তন শিবিৰত মন্ত্ৰী বিধায়ক অতিথি বিষয়া আৰক্ষী জোৱান আৰু অন্যান্য সকলৰ থকা হোটেলৰ ৰুমৰ ভাড়া আৰু খোৱাৰ বাবতে খৰচ হ'ল 1,69,16,000 টকা এয়া গোলাঘাট জিলা প্ৰশাসনে দিয়া তথ্য ইফালে গাঁৱে ভূঞে কেবিনেট পাতি কিমান কোটি টকাৰ খাদ্য খালে আপোনালোকৰ মন্ত্ৰী বিষয়াই জানেনে এগৰাকী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ঘোষণা কৰিছিল বিধানসভাৰ অধিৱেশন ৰাজধানী দিছপুৰৰ বাহিৰত অনুষ্ঠিত কৰাৰ কথা কিন্তু তেনে সময়তে বিধানসভাৰ তথ্যতে প্ৰকাশ পাইছিল কিদৰে এই চৰকাৰে কেৱল বৈঠক অধিৱেশন পতাৰ নামতে অপব্যয় কৰিছে ৰাজকোষৰ কোটি কোটি টকা বিগত সময়খিনিত ৰাজধানীৰ বাহিৰত 9খন জিলাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ নামত কিমান টকাৰ কেৱল মাছ মাংস খোৱা হ'ল 2021 চনৰ নৱেম্বৰ মাহত বঙাইগাঁও জিলাত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত 27 বিধৰো অধিক খাদ্য ব্যঞ্জনৰ সমাহাৰ ঘটা বুলি বাতৰি প্ৰকাশ পাইছিল তেতিয়াই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসকলৰ বাবে যোগান ধৰা হৈছিল বাংলাদেশৰ পদ্মাৰ ইলিছ মাছ গংগাৰ পাভ আৰু হাঁহ কুকুৰা ছাগলী গাহৰিকে ধৰি কেইবাবিধো মাংস অনুষ্ঠিত হৈছিল সাংস্কৃতিক অনুষ্ঠানো বাতৰি অনুসৰি মন্ত্ৰীৰ হুৱনি কোঠাৰ সন্মুখত দায়িত্বত আছিল পৰিচৰ্যাকাৰী কিন্তু মন্ত্ৰীৰ ভোজন বিলাসিতাৰ বাবে এই কেবিনেট বৈঠকত কিমান টকা খৰচ কৰা হৈছিল আপুনি জানেনে বঙাইগাঁৱৰ কেবিনেট বৈঠকত ব্যয় হৈছিল 55,54,034 টকা কিন্তু তাতোকৈ অধিক ধন ব্যয় হৈছিল হাফলঙৰ কেবিনেট বৈঠকত বাতৰিত প্ৰকাশ পোৱা মতে হাফলঙৰ কেবিনেট বৈঠকত মন্ত্ৰীৰ বাবে সুস্বাদু খাদ্য সম্ভাৰ ৰান্ধিবলৈ ৰান্ধনি লৈ যোৱা হৈছিল ৰেডিসন ব্লুৰ পৰা ৰেডিসন ব্লুৰ ৰান্ধনিৰ হাতেৰে মন্ত্ৰীয়ে ভোজন বিলাস কৰা হাফলঙৰ কেবিনেটত ব্যয় হৈছিল 1,13,92,399 টকা অসম বিধানসভাত বিধায়ক কমলাক্ষ দে পুৰকায়স্থৰ এক প্ৰশ্নৰ উত্তৰত ভিন্ন জিলাত অনুষ্ঠিত অসম কেবিনেটৰ খৰচৰ তথ্য প্ৰদান কৰিছিল মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এই তথ্য অনুসৰি যোৰহাটৰ কেবিনেটত ব্যয় 48,42,173 টকা শিলচৰত ব্যয় 30,60,000 টকা কোকৰাঝাৰত ব্যয় 21,09,108 টকা শোণিতপুৰত ব্যয় 7,69,000 টকা ধেমাজিত ব্যয় 34,08,361 টকা ডিব্ৰুগড়ত ব্যয় 35,15,912 টকা আৰু কামৰূপৰ কেবিনেটত ব্যয় 21,79,129 টকা সেই অনুসৰি 9খন কেবিনেটৰ নামত ব্যয় সৰ্বমুঠ 3,68,30,116 টকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত আৰম্ভ হৈছিল জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত কেবিনেট বৈঠক অনুষ্ঠিত কৰি চমক আৰু আকৰ্ষণ সৃষ্টি কৰিছিল অসম চৰকাৰে বিভিন্ন জিলাত অনুষ্ঠিত বৈঠকত মন্ত্ৰীৰ বাবে আয়োজন কৰা হৈছিল বিলাসী খাদ্য সম্ভাৰ এইসমূহ কেবিনেট বৈঠকৰ নামত কিমান ধন ব্যয় হৈছিল তাৰ তথ্য বিচাৰি নিৰ্দিষ্ট বিভাগত দি ক্ৰছকাৰেণ্টে আৰটিআই আবেদনো দাখিল কৰিছিল কিন্তু অজুহাত দেখুৱাই সেই আৰটিআইৰ উত্তৰ প্ৰদান কৰাৰ পৰা বিৰত আছিল অসম সচিবালয় মন্ত্ৰীৰ বিলাসিতাৰ মাজেৰে অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ কিমান কাৰ্যকৰী হ'ল অথবা তাৰ পৰা জনতাৰ কি উপকাৰ হ'ল আৰু তাৰ বিপৰীতে কিদৰে ৰাজকোষৰ বিশাল পৰিমাণৰ ধন খৰচ হ'ল ইয়াৰ কিবা উত্তৰ আছেনে বিশ্বজিৎ দৈমাৰী আৰু ভৱেশ কলিতা ডাঙৰীয়া